পাতৰ পকৰি বনাবৰ বাবে মই লৈছোঁ নৰসিংহৰ কোমল পাত, এটা সিজোৱা আলু, 2টা পিঁয়াজ আৰু 4টা জলকীয়া। এতিয়া মই নৰসিংহৰ কোমল পাত, জলকীয়া 4টা, পিঁয়াজ 2টা মিহিকৈ কুটি লৈছোঁ আৰু সিজোৱা আলুটো পিটিকি লৈছোঁ। বনাবৰ বাবে মিশ্ৰণখিনি ৰেডি কৰোঁ। প্ৰয়োজন অনুসৰি নিমখ দিছোঁ এচামুচ, হালধিৰ গুড়ি দিছোঁ এচামুচ, এচামুচ ডাঙৰ চামুচেৰে চাউলৰ গুড়ি দিছোঁ, এচামুচ ডাঙৰ চামুচেৰে বেচন দিছোঁ। মিশ্ৰণখিনি ভালদৰে মিহলি কৰি লওঁ। প্ৰয়োজন অনুসৰি ডাঙৰ চামুচেৰে এচামুচ পানী দিছোঁ। গোটেইখিনি ভালদৰে সানি লওঁ। নৰসিংহৰ পকৰিৰ বাবে ৰেডি কৰা মিশ্ৰণখিনি বেছি কটা আৰু পনীয়া হ'ব নালাগে। এতিয়া মিশ্ৰণখিনি পকৰি বনাবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া কেৰাহীটো গৰম হোৱাত মই মিঠাতেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই মিশ্ৰণখিনি সৰু সৰুকৈ দি দিছোঁ। মিশ্ৰণখিনি মই হাতেৰে দিছোঁ, আপোনালোকে চামুচেৰেও দিব পাৰে। এতিয়া জুইখিনি মধ্যমীয়া গতিত ৰাখি পকৰিকেইটা ৰংচোৱা হোৱালৈকে ভাজি ল'ম। এতিয়া পকৰিকেইটা ভজা হৈ গ'ল। এতিয়া প্লেট এখনত পকৰিকেইটা নমাই ল'ম। এতিয়া নৰসিংহ পাতৰ মচমচীয়া পকৰি তৈয়াৰ হৈ গ'ল। এই টেষ্টি পকৰি চাহ বা ভাতৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।